নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অসমৰ লাভ আৰু ৰিলেশ্যনশ্বিপৰ চেনেলত আপোনালোকক পুনৰ এবাৰ আকৌ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ এটা বিশেষ টপিক। তো বন্ধুসকল, টপিকটো আৰম্ভ কৰাৰ আগতে যদি আপোনালোক এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। লগতে মোৰ নিত্য নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰিলে আপোনালোকে মই যদি এটা ভিডিঅ' আপলোড কৰোঁ আপোনালোকে পাই যাব লগালগ। তো বন্ধু আৰু বান্ধৱীসকল, এতিয়া ব'লা টপিকটো আৰম্ভ কৰিবলৈ লওঁ। তো আজিৰ টপিকটো হ'ল বন্ধুসকল, আজি আপোনাৰ ছোৱালীয়ে কিয় আনৰেছপেক্টেড কৰে, কিয় ৰেছপেক্ট নকৰে, বা আপোনাক কিয় আপোনাৰ গাৰ্লফ্ৰেণ্ডে কেয়াৰ নোলোৱা হৈছে বা পাহৰাৰ দৰে হৈ গৈছে, সেইটো টপিকৰ ওপৰত আজি আলোচনা কৰিম। তো ভিডিঅ'টো বিশেষকৈ আজি ল'ৰাৰ কাৰণে হয়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাব, আধাতে ক্লিক নকৰিব, শেষলৈ চালে আপোনালোকে বুজিব পাৰিব। তো বন্ধুসকল, আপুনি যেতিয়া আপোনাৰ ৰিলেশ্যনশ্বিপত থাকিব তেতিয়া আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত আপুনি যেতিয়া প্ৰথম কথা পাতিব ফোনত তেতিয়া বহুত হেপী থকা ন। পিছত কেইদিনমান গ'লে আপোনালোকৰ মাজত এনেকুৱা হয় যে ফোন কৰিলেও বা কল কৰিলেও কল বেক নকৰে, পটকৈ ৰিচিভ নকৰে, বা কলটো দেখি পেলাইও বা বহুত সময় পিছতহে কল বেক কৰে, এনেকুৱা হয়, নিশ্চয় হয়। তো বন্ধুসকল, আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত সদায় কথা পাতিব ফোনত, কিন্তু আপুনি এনেকুৱা এটা টাইম ল'ব যিটো টাইমত আপুনি কথা পাতিব। আপুনি অল টাইম এনি টাইম ফ্ৰী নেদেখাব, আৰু ফ্ৰী থাকিলেও আপুনি গাৰ্লফ্ৰেণ্ডক ফ্ৰী নিদিব, ফ্ৰী সময় নিদিব। এনি টাইম ফ্ৰী দিলে তাই আপোনাৰ প্ৰতি ইণ্টাৰেষ্টটো অলপ কমি যাব পাৰে আৰু আননেচেচাৰী ডিচেবল হৈ যায়। গতিকে আপোনালোকে এইটো সদায় মনত ৰাখিব যে আপোনালোকে আপোনাৰ গাৰ্লফ্ৰেণ্ডক টাইম সদায় ফ্ৰী নিদিব, এভেইলেবল নিদিব। টাইমটো সদায় মেকআপ কৰি ৰাখিব, আৰু আপুনি পুৱা কথা পাতিব আৰু আবেলি কথা পাতিব পাৰে, এই দুটা টাইমতে পাতিব লাগিব। আপোনাৰ হিচাপত টাইম এটা দিব মুঠৰ। তো বন্ধুসকল, আজি ভিডিঅ'টোৰ এইটো টপিক নম্বৰ 1 হৈ গ'ল। তো এতিয়া টপিক 2, আপুনি সদায় যেতিয়া আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতে বা আপুনি যেতিয়া ক'ৰবাত থাকে, তাৰ আপোনাৰ কথা গোটেই খুলি নক'ব। মানে ঘৰৰ কথা, ঘৰত কি হৈ আছে কি হোৱা নাই একদম খুলি নক'ব, কথা অলপ ৰাখিব মনত। আৰু ছোৱালীকহে সুধিব, আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডক সুধিবা তাই কি কৰিছে কি কৰা নাই, তাইৰ বিষয়ে সদায় জানিবলৈ চেষ্টা কৰি থাকিবা। এনেকুৱা হ'লে আপোনাৰ লাভ ৰিলেশ্যনৰ কেতিয়াও এনেকুৱা আপোনাৰ কেয়াৰ, ৰেছপেক্ট, কম্পেৰিজন এইবিলাক কমি নাযায়। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তো ভিডিঅ'টো এবাৰ হ'লেও লাইক কৰিব, আৰু আপুনি যদি সঁচাকৈ কাৰোবাক ভাল পোৱা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। তো থেংক ইউ বন্ধুসকল। তো আজিলৈ ইমানেই।